Hello everyone, good morning. Welcome my YouTube channel. আপোনালোকক আকৌ এবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনালো। সকলো ভালে আছে নে? আশা কৰোঁ সবে বহুত ভালে আছে আৰু ময়ো মোটামুটি ভালে আছো আৰু এইপিনে এতিয়া ওলাই গলো মই মোৰ যুদ্ধখনলে। এইপিনে একদম ব্লেক কমান্ডো নিচিনা পুৰা ব্লেক পিন্ধি কৈ একদম পুৰা ৰেডি আৰু এতিয়া যাম মই মোৰ যুদ্ধত। একচুয়ালি বহুত দিন হৈ গ'ল মই এক বছৰৰ পিছত ভিডিঅ' আকৌ দিব ওলাইছো। তো আপোনালোকে যদি ভাল পায় আকৌ এবাৰ আকোৱালি ল'ব বুলি আশা ৰাখিলো। যদি ভাল পায় লাইক কমেন্ট শেয়াৰ কৰি যাব নাপাহৰিব কৰিব নেপিনে একদম দিওছো লগাই মেলি মই ৰেডি আৰু মোৰ যুদ্ধখনত যাবলৈ দিনটো কাৰণে নহৈছিল এতিয়া 1 বাজিছে 1 বজাত মোৰ ডিউটি শুৰু। তো এইপিনে আহি পাছোহি আমাৰ এয়া মেনেজাৰ সৰি নহয় আমাৰ মাতুজ্জদা আৰু আমাৰ শালিনা আৰু পিনে ননিতা লাগি আছে ভিডিঅ' কলত তাকো মোৰ আসনত বহি কিন্তু উপায় নাই আৰু দেব লগৰ ছয় আৰু এই পিনে হৈছে ডিগবৈ চালি যদি কোনোবাই ডিগবৈ চালি চিনি পাইছে তো লাইক কমেন্ট মাৰি যাব আৰু তো এইপিনে আহি গ'ল আমাৰ মেনেজাৰ ছাৰ আৰু অহাকালি এটা পাৰ্টি আছে তো পাৰ্টি কিবা কিবি সিহঁতক হিচাপ পত্ৰ দি আছে। তাৰপিছত আহি গ'লো মোৰ সেকেন্ড ডিউটি মোৰ যেটো ডেইলি ৰুটিন আহি গ'লো মই মোৰ হিচাপ পত্ৰ দিবলৈ অফিসত আৰু এইপিনে হৈছে ৰিসেপশন আৰু সেই এজনী হৈছে শ্যামলী। তো আহি গ'লো মোৰ অফিসত আহি কিনে মই হিচাপ পত্ৰ দি মেলি গ'লো আকৌ সিস্টেম দেখিছো অফে হৈ আছে তো সেইকাৰণে গ'লো লেকচাৰ মাৰিলো লেকচাৰ মাজতে আকৌ দেখিলো এজনীক দিব লাগে ইনজেকশন তাই একচুয়ালি বেছি ডেইলি ইনজেকশন লৈ আছিলে কিন্তু দুদিনমান লোৱা নাছিলে তো সেইকাৰণে তাই আকৌ চুৰ হৈ গ'ল দেখিছে ন হাতখন কালাইয়া তো এইপিনে মই আহি গ'লো ইনজেকশন দিবৰ কাৰণে তাৰপা যেনে ইনজেকশনটো পা দিলো তাই নলয়তেও দিলো আৰু তাৰপিছত আহি গ'লো মোৰ সিস্টেমত মোৰ যেহেতু যিখিনি কাম মই নকৰিলে নহয় ডেইলি ৰুটিনটো ডেইলি আৰু কৰিবই লগিয়া হয় তো এতিয়া আহি গ'লো মোৰ কামত তো ধুমধাম কাম কেইটা কৰিবলৈ শেষ কৰি লওঁ যেহেতু আজি মানে বিহু বুলি এটা সৰুকে এটা পাৰ্টি আছে আমাৰ গোটেই ছোৱালী কেইটা মিলি কিনে মানে কিবা এটা পাৰ্টি কৰিম ভাবিছো তো সেইকাৰণে বোলো পটাপট মোৰ কাম কেইটা কৰি লওঁ কিন্তু পটাপট কওঁগৈ গজনো পটাপট হয় কেতিয়াও সোনকালে নহয়ে কিবা নহয় কিবা চলিয়ে থাকে ইটো আহে সিটো আহে ইটো প্ৰব্লেম তো তাৰ মাজতে ধুমধাম মই কাম কেইটা কৰি লওঁ বুলি আগবাঢ়িলো তো এয়া এটা মই বিলবিলাক লিখি আছো বিলবিলাক সব সেটেলমেন্ট কৰি মেলি লৈ আজৰি হৈ এতিয়া ওলাই যাম তো তাৰ মাজতে আহি গ'ল আকৌ মেনু এখন আছে আজি যেহেতু পাৰ্টি এটা আছে তো পাৰ্টি মেনু 16 তাৰিখৰ মেনু তো এখন লৈ কিনে মই আহিলো ওপৰত আৰু এইপিনে আমাৰ ৰিলছ বাইদেউ ৰিলছ বনত বিজি তাৰ মাজতে আমাৰ কাম বন কৰি মেলি হৈ যোৱাৰ পিছত আহি গ'ল আমি পাৰ্টি এটো হৈছে ৰুফটপ এৰিয়া য'ত ইয়াত পাৰ্টি কৰিব পাৰি কেতিয়াবা মই ভালকে আপোনালোকক দেখাই আছো তো এজনী হৈছে শ্যামলী তাই ভাবিছে ফটো উঠিছে তো সেইকাৰণে ধুনীয়াকৈ পোষ্ট দিছে তাৰ মাজতে হাজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো